নমস্কাৰ নুপুৰ কিচেনত আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই বনাবলৈকে ওলাইছো ভেদাইলতা, মেছেন্ডেৰী আৰু নৰসিংহৰে মাছৰ জোল। যেহেতু ইয়াতে লকডাউন চলি আছে গতিকে এনেকুৱা সময়ছোৱাত ঘৰুৱা খাদ্যবিলাক যথেষ্ট প্ৰয়োজনীয় হৈ পৰে আৰু শৰীৰৰ কাৰণে যথেষ্ট প্ৰয়োজনীয় হয়। ভেদাইলতা দি নৰসিংহ দিটো মাছৰ জোল সকলোৱে বনাব জানে, কিন্তু তথাপিতো মই কেনেকৈ বনাওঁ সেয়া আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ। ইয়াতে মই লৈছোঁ আদা নহৰুৰ পেষ্ট, শুকান জলকীয়া এটা, কেঁচা জলকীয়া এটা আৰু গৰম মছলা গুড়ি। প্ৰথমতে মই গোটেইখিনি বস্তু গ্ৰাইণ্ডাৰত পেষ্ট বনাই ল'ম। পানী অকণমান দি দিছোঁ, পেষ্ট বনাই ল'ম। এইখিনি পেষ্ট হৈ গৈছে। ইয়াতে মই 1 কাপ পানী দিম। এইখিনিতে চেকনিৰে বাচন এটাত চেকি ল'ম। এইখিনি মই চেকি ল'লোঁ গোটেইখিনি। ইয়াতে এতিয়া মই আৰু 1 কাপ পানী দি দিছোঁ। ইয়াতে মই 1 চামুচ নিমখ, হালধি 1 চামুচ দিছোঁ। এতিয়া মই এইখিনি 5 মিনিট সময়ৰ কাৰণে উতলাই ল'ম। এতিয়া 5 মিনিট হৈ গৈছে ধুনীয়াকৈ উতলোৱা। এতিয়া মই গেছটো অফ কৰি দিম। এতিয়া কেৰাহী গৰম হৈছে, ইয়াতে মই তেল দিম। আধা চামুচ পাঁচফোৰণ দি দিছোঁ। ইয়াতে এতিয়া শুকান জলকীয়া এটা দি দিছোঁ। নেক্সট বটি থোৱা আদা নহৰু, আদা নহৰুখিনি ধুনীয়াকৈ ফ্ৰাই হৈছে। ইয়াতে মই বইল কৰি থোৱা আলুখিনি, বইল কৰি থোৱা আলু অকণমান দি দিছোঁ। নিমখ অকণমান দি দিছোঁ ইয়াতে। আলুখিনি অলপ ভালকৈ ৰঙচুৱাকৈ ফ্ৰাই কৰি ল'ম। আলুখিনি ধুনীয়াকৈ ফ্ৰাই হৈছে। ইয়াতে মই নৰসিংহ ভেদাইলতাৰ জোলখিনি দি দিছোঁ। এইখিনি মই 10 মিনিট সময় ভালকৈ উতলাব দিম। ইয়াতে উতল আহিছে, 5 মিনিটমান উতলোৱা হৈ গৈছে। এতিয়া মই ইয়াতে মাছখিনি এড কৰি দিছোঁ। মাছখিনি এড কৰি দি উঠি আৰু 10 মিনিট সময় ভালকৈ উতলিয়াব লাগিব। ইয়াতে মই কেঁচা জলকীয়া এটা দি দিছোঁ। উতলা হৈ গৈছে প্ৰায় কমপ্লিট। ইয়াতে এতিয়া মই গৰম মছলাখিনি দি দিছোঁ। গৰম মছলাখিনি দি অলপ সময় ঢাকি থৈ দিব লাগিব। মছলাখিনি দি ঢাকি কেনে মই গেছটো অফ কৰি দিছোঁ।